friends, welcome to my another new video. এই ভিডিওটো আছিলে মোৰ মুৰা দেৱালৰ পৰা উভতি আহি থকা সময়খিনিৰ ভিডিও। তাৰ পিছত মই খুব ধুনীয়া এটি লক্ষ্মী মা মন্দিৰলৈ আহিছো আৰু এই মন্দিৰটো আছে মংগলদৈ শংকৰনগৰ পাৰ্কখন যে আছে এই পাৰ্কখনৰ ওচৰতে আৰু মই মাইনাজনীৰ লগত আহিছো দেখুৱালো যে টেকলিজনীৰ লগত আৰু মাক আমি একেটা ভাড়া ঘৰতে থাকো। দেখিছেনে লক্ষ্মী মা আৰু শ্ৰী বিষ্ণু খুব সুন্দৰ মূৰ্তি ইয়াত থোৱা আছে। মানে এই ৰাস্তাটোৰে মই অহা যোৱা কৰোঁ, মন্দিৰটোৰ ওচৰতে যিটো ৰাস্তা আছে সেই ৰাস্তাটোৰে মই অহা যোৱা কৰোঁ অফিচৰ পৰা, কিন্তু সোমাব হোৱা নাছিলে। তাৰপিছত মোৰ সোমাব বহুত ইচ্ছা গৈ আছিলে কিন্তু মিলা নাছিল ন। মানে ভগৱানে যেতিয়া দৰ্শন কৰিবলৈ মাতে তেতিয়া নিজে নিজে উপস্থিত হোৱা যায় ভগৱানৰ স্থলীত, মই এইটোৱে বিশ্বাস কৰোঁ। আৰু আজি এইখিনি সময় চাগে মোৰ কাৰণে মিলোৱা আছিলে। মুৰা দেৱালৰ পৰা আহি ঘৰত অকণমান জিৰণি লৈ এই মন্দিৰটো দৰ্শন কৰিবলৈ মোৰ সৌভাগ্য হ'ল। আমাৰ ভাড়াঘৰৰ বাইদেৱে ইয়াত শৰাই দিছিলে আৰু ইয়াত আয়তীসকলে নাম প্ৰসংগও কৰিছে আৰু এনেকৈ আজি মন্দিৰটোলৈ আহিবলৈ মোৰ সৌভাগ্য হ'ল। আকৌ এবাৰ দেখুৱাইছোঁ মন্দিৰটো। এয়া আয়তীসকলে প্ৰসাদ বিতৰণ কৰি আছে। মানে খুব ভাল লাগে এনেকুৱা সময়ত, মানে গধূলি সময় হ'লে খুব ভাল লাগে এনেকুৱা সময়ত মন্দিৰলৈ আহি। এয়া বাইদেউ মাজৰ গৰাকী আৰু মাইনা আৰু মাক লাষ্টত চেলফি ল'লোঁ আটাইকেইগৰাকীয়ে আৰু লক্ষ্মী মালৈ আৰু শ্ৰী বিষ্ণুলৈ শতকোটি প্ৰণাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টি কমেণ্ট কৰি নিশ্চয় জনাব বুলি মই আশা ৰাখিলোঁ। পুনৰ উপস্থিত হ'ম মই এটা ভিডিঅ' সৈতে। টিল দেন টেক কেয়াৰ, বাই বাই এণ্ড থেংকছ ফৰ ইয়ৰ টাইম।